কি কাৰণে আগ নাবাঢ়িব লাগে আপুনিয়ে কওকচোন কিবা অৰ্ডাৰ আছে নেকি মই তালৈ যোৱা আৰে নিজৰ মানুহ হয় কিয় নাহিম আকৌ আপুনি কিয় আহিছে নিশ্চয় লগ কৰিব আহিছোঁ মানুহে খবৰ দিছে যে ইয়াত কিবা কিবি হৈছে বুলি এতিয়া আপোনালোকে ইয়াত আমাৰ মাটি দখল কৰিছে কাৰণে আহিবলগীয়া হয় নাই আৰে গোটেই বোকাঘাটখনে আমাৰ হয় প্ৰণৱ দলে হয় কোন হয় আপুনি আগত চাই ল'ব তেনে ইয়াত কি হেৰি কোনোবা জয়ন্ত মল্ল বৰুৱাৰ মাটি আছিল নেকি তেখেত আহিছে যে ইয়াত মই ৰাইজক লগ কৰিব যাম একো নাই আমি ৰাইজক যদি ৰাইজক মনাব পৰা মানুহ আমি আছো সেইটো জানে কিয় মোৰ এগেইনষ্টে কিবা অৰ্ডাৰ আছে তেনে মই পথাৰত আহিবই পাৰোঁ সেইটো কি কথা কেলে আমি এইফালেদি যাম আপোনালোকৰ ৰাস্তা নাযাম কেলে নোৱাৰে সেইটো কওকচোন মোক কেলে নোৱাৰে দেই এতিয়া চাওক কামটো আপোনালোকে বন্ধ কৰিব ডিচি ডাঙৰীয়াও কৈছে হয় নহয় পুলিচ কামাণ্ডো লৈ পেলাই আমাৰ সাধাৰণ খেতিয়কৰ মাটি কঢ়া নীতি কেতিয়াৰ পৰা অতুল বৰা ডাঙৰীয়াই লৈছে এই কথা অসমৰ জনগণৰ আগত স্পষ্ট কৰিব লাগে বোকাঘাটৰ বিধায়ক তথা অসমৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি স্পষ্টভাৱে আজি ইনলে পথাৰৰ পৰা কৈছোঁ এই সাধাৰণ আমাৰ খেতি কৰি খোৱা মানুহখিনিৰ মাটি আপুনি কিয় কাঢ়িবলৈ আহিছে আপোনাৰ এইখনো অসমীয়াৰ তেজ নাই নেকি যে সাধাৰণ খেতি কৰি খোৱা মানুহক আপুনি সুৰক্ষা দিব লাগে বুলি এইখিনি মাটি আমাৰ ককা আইতাই খোলা মাটি আৰু ইয়াত আমাৰ ককা আইতাই ইয়াতে মৃত্যুবৰণ কৰিছে আমাৰ ল'ৰা ছোৱালীক আমি পোহপাল দি আছোঁ আৰু এই অকণমান মাটি য'ত আমি আমাৰ পৰিয়ালক পোহপাল দি আছোঁ সেইখিনি মাটি আপুনি কিয় কাঢ়ি ল'ব লাগে এই কথা কিন্তু আমি মুঠেও ভাল পোৱা নাই সমগ্ৰ বোকাঘাটবাসীয়ে আমি ক'বলৈ বিচাৰিছোঁ যে বোকাঘাটত আপোনাক বিধায়ক বনোৱা হৈছে কেৱল মাত্ৰ আমাৰ পৰা মাটি কাঢ়ি ল'বৰ কাৰণে নেকি যদি সেয়াই নীতি আপুনি স্পষ্টভাৱে কওক কিয় লুকাই আছে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আউটাৰ পিছত বা গ্ৰেণ্ড হায়াটৰ হেৰি ঢাকনি লৈ পেলাই আপোনাৰ সাহস আছে যদি অতুল বৰা ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ আপুনি বোকাঘাটৰ বিধায়ক হয় বাগানৰ হাজাৰ হাজাৰ মানুহে আপোনাক ভোট দিছে আজি বাগানত আজি কাম কৰি খোৱা হাজিৰা কৰি খোৱা তেখেতসকলৰ পাৰ্মানেণ্ট চাকৰি নাই থাকিবলৈ জাগা নাই সেইখিনি মানুহৰ মাটি কিয় আপুনি কাঢ়ি লৈছে আজি কিন্তু স্পষ্টভাৱে আপোনাক আমি ওলাই আহিবলৈ প্ৰস্তাৱ দিছোঁ আমাক যি ধৰণে আপুনি পুলিচ মিলিটাৰী লগাই ইয়াত হাৰাশাস্তি কৰিছে আপোনাক আমি কৈছোঁ যদি আপুনি আমাৰ বিধায়ক হয় বোকাঘাটৰ মানুহৰ যদি আপুনি বিধায়ক হয় তেনে সাহস দেখুৱাওক আৰু আপুনি ওলাই আহক আমাক স্পষ্টভাৱে কওক যে বোকাঘাটৰ মানুহৰ ইয়াত কোনো অধিকাৰ নাই মই বিধায়ক হৈছোঁ কেৱল মাত্ৰ দিল্লীৰ কথা শুনিবৰ কাৰণে বা ব্যক্তিগত গ্ৰেণ্ড হায়াটৰ দৰে কোম্পানীৰ কথা শুনিবৰ কাৰণে তেতিয়া আমি নিজে বিবেচনা কৰিম যদি সেইখন আপোনাৰ সাহস নাই তেনে আপুনি পদত্যাগ কৰক বোকাঘাটৰ ৰাইজক আপোনাৰ কোনো প্ৰয়োজন নাই যদি আমাক অকণমান সুৰক্ষা দিব নোৱাৰে কিয় লাগে এটা বিদেশী কোম্পানীক আপুনি মাটি দি দিবৰ কাৰণে আমাৰ পেট ভাত নাই বিদেশী কোম্পানীৰ কাৰণে ইমান দৰদ আপোনাৰ সেইকাৰণে অতুল বৰা ডাঙৰীয়া এইবাৰ অইন কোনো ইয়াৰ কাৰণে জগৰীয়া নহয় ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনেকৈ জগৰীয়া ঠিক তেনেধৰণে সমানে কিন্তু অতুল বৰা ডাঙৰীয়া জগৰীয়া ইয়াত DCSDৰ আঁৰত আপুনি লুকাই নাথাকিব অতুল বৰা ডাঙৰীয়াই আমাৰ মাটি কাঢ়ি নিছে অসম গণ পৰিষদৰ সভাপতি তথা অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই বোকাঘাটৰ জনগণক এনেকৈ কৰাটো আমি মুঠেও সন্তুষ্ট নহয় সেইকাৰণে আমি এবাৰ কৈছোঁ যদি আপুনি অতি শীঘ্ৰে আমাৰ মাটিৰ অধিকাৰ আমাক নিদিয়ে তেনে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম আপুনি সাজু কৰি থওক আপোনাৰ পুলিচ মিলিটাৰী বোকাঘাটৰ কিমান জনগণক আপুনি এৰেষ্ট কৰিব পাৰে আমি চাম